তোমালোকৰ মাজত আজি লৈ আহিছোঁ ADRE 2.0 2024 হৈ যোৱা থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ কোশ্চিন পেপাৰ ৰিজনিং কোশ্চিন 43 আইডেন্টিফাই দ্য ইনকাৰেক্ট টাৰ্ম ইন দ্য সিৰিজ। ইয়াত কি হৈছে ইনকাৰেক্ট, এই সিৰিজ কেইটাৰ ভিতৰত এই পদ কেইটাৰ ভিতৰত কোনটো সংখ্যা অশুদ্ধ হৈ বহি আছে, ইয়াত কোনটো সংখ্যা অশুদ্ধ এইটো চিনাক্ত কৰিবলৈ কৈছে। এইটো বাহিৰ কৰিলে এনসাৰটো ওলাই যাব। ইয়াৰ কোনটো লজিক ইউজ কৰিছে, 5ৰ লগত আমি কিমান প্লাস কৰিলে আমি 8 পাম, 3 বুজি পালা, 3 এটা প্লাস কৰিলে আমি 8 পাম, 8 এর লগত কিমান প্লাস কৰিলে 13 পাম, 13 পাম, এইটো 5 প্লাস কৰিলে আমি 13 পাম। এই 3 এইটো কি সংখ্যা হয়, এইটো তোমালোকে জানানে নাই? 3 সংখ্যাটো কি সংখ্যা হয়? অড নাম্বাৰস, অযুগ্ম সংখ্যা। 3 3 5 তাৰ পিছত 7 9 11 13 এইবোৰ কি হয়? অযুগ্ম সংখ্যা। এই 5ৰ পিছত আৰু কোনটো আহিব অযুগ্ম সংখ্যা? 7 আহিব, 7। গতিকে এই 13 লগত আমি 7 এটা প্লাস কৰি দিলে কিমান হ'ব? 20 হ'ব, 20 হ'ব। 7ৰ পিছত আৰু কোনটো আহিব অযুগ্ম সংখ্যা? 9 আহিব, ইয়াত 9 আহিব। গতিকে এই 20ৰ লগত যদি আমি 9 প্লাস কৰি দিও তেন্তে কিমান পাম? 29। ইয়াত কি দিয়া আছে? 31 দিয়া আছে। গতিকে এইটো ভুল, বুজি পালা? গতিকে এইটো ভুল। এইকেইটা চাও তেনেহলেহে মই গম পাম, এইকেইটা চালেহে বুজি পাম সঠিক আছে নে নাই। যদিহে 29ৰ লগত এই 9ৰ পিছত আৰু অযুগ্ম সংখ্যা কোনটো আহে? 9ৰ পিছত কোনটো আহিব? 9। তাৰ পিছত 11 আহিব, 11। 11টা এটা অযুগ্ম সংখ্যা। এই 29ৰ লগত 11 এটা প্লাস কৰি দিলে 40 হ'ব, বুজি পালা? তেন্তে এইটো হৈ গৈছে। আকৌ 40ৰ লগত কিমান প্লাস কৰিলে আমি 53 পাম। 11ৰ পিছত অযুগ্ম সংখ্যা কোনটো হ'ব? 13 হ'ব, 13। 13টা এটা অযুগ্ম সংখ্যা, 13টা প্লাস কৰি দিলো 40ৰ লগত, তেন্তে 53 হৈ গ'ল। গতিকে ইয়াত কোনটো অশুদ্ধ হৈ বহি আছে? 31। তেন্তে বুজি পালা? অপশন বি ইজ দ্য ৰাইট এনসাৰ। ইনকাৰেক্ট হৈ আছে এইটো, ইয়াত অপশন বি ইজ দ্য ৰাইট এনসাৰ। এনে ধৰণৰ কোশ্চিন পাই থাকিবলৈ লাৰ্ণ উইথ এছডি তালুকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা।